নমস্কাৰ সকলোলৈ নতুন বছৰৰ শুভেচ্ছা জনাই আজি এটা নতুন ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ। মাঘ বিহু আহি পালেই এয়া মই আজি নাৰিকলৰ চিৰা বনাম। আপোনালোকক এই ৰেচিপিটো আগবঢ়ালোঁ। বহুতে হয়তো বনাই পাইছে, তো যিসকলে বনোৱা নাই ৰেচিপিটো বিহুৰ আগতে মই শ্বেয়াৰ কৰিলোঁ যাতে চাই পেলাই বনাব পাৰে। একেবাৰে সহজ ৰেচিপি। তো নাৰিকল মই দুটা লৈছোঁ, সেই দুটা কাটি মই বাহিৰৰ যিটো ক'লা সেই বাকলিটো গুচাই মই এই ৰুকনিত একদম ডাঙৰ ফুটাটো দি মই ৰুকি লৈছোঁ। চাওক ডাঙৰ চাইডটো দি মই ৰুকি লৈছোঁ। এতিয়া দুটা নাৰিকলত মই চাহ কাপেদি 4 কাপ মই চেনি দিলোঁ আৰু ধুনীয়াকৈ মই সানি 10 মিনিটমান সময় মই ৰেষ্ট কৰিব দিম, থৈ দিম। তাৰপিছত নাৰিকলৰ লাৰু যেনেকৈ ভাজে তেনেকৈ ভাজিব লাগিব। প্ৰথমতে হাই ফ্লেমত দিব গেছটো, পানী ওলাই থাকিব। লাৰু যেনেকৈ বান্ধে নাৰিকলৰ, তেতিয়া প্ৰথমতে যেনেকৈ পানী ওলায় ঠিক তেনেকৈ পানী ওলাব। আৰু যেতিয়া আমাৰ পানীখিনি শেষ হৈ যাব সেইখিনি সময়ত খুব ঘনকৈ কিন্তু লাৰিব লাগিব। একেবাৰে কৰচখন এৰি দিব নোৱাৰে হেতাখন। আৰু ছাইডটো যেতিয়া টান হৈ যাব চাওকচোন, তেতিয়া নমাব লাগিব। 12 পৰা 15 মিনিটৰ ভিতৰত হৈ যায়। একেবাৰে সহজ ৰেচিপি আৰু এটা বেলেগ ধৰণৰ নাৰিকলৰ সদায় লাৰু বনোৱাত কেনেকৈ চিৰা বনাবলৈ ইচ্ছা যায় কেতিয়াবা। আপোনালোকে যোনে ইচ্ছা কৰে বিহুৰ সময় এই ৰেচিপিটো বনাব পাৰে। ইমান ধুনীয়া ভৰভৰীয়া হৈছে চাওকচোন। বগা কাগজ এখনত মই চিৰাখিনি নমালোঁ আৰু একদম ক্ৰিস্পি হৈছে, মচমচীয়া। আৰু এইটো আপোনালোকে বহুত দিনলৈ ৰাখিব পাৰে কণ্টেইনাৰত ভৰাই। এয়া চাওক। আৰু বিহুৰ সময়ত যিসকলে বনাবলৈ ইচ্ছা কৰে এই ৰেচিপিটো বনাব পাৰিব। আৰু যদি ভাল লাগিছে ৰেচিপিটো তেতিয়াহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। থেংক ইউ।